Hello everyone. পুনৰবাৰ আজিৰ ক্লাছলৈ স্বাগতম জনাইছো। আজিৰ ক্লাছটো মোৰ যেটো লাষ্ট ক্লাছ আছিল ফ্ৰেকশন তাৰ কন্টিনিউয়েশন হ'ব। ইয়াৰ আগৰ দিনাখন আমি ফ্ৰেকশন ৰিলেটেড লাৰ্জেষ্ট এণ্ড স্মলেষ্ট ফ্ৰেকশন উলিওৱা এসেন্ডিং আৰু ডিসেন্ডিং অৰ্ডাৰ পৰা শিকিছিলো। yes তাৰোপৰি আমি লাষ্ট ক্লাছটোত how many 1/8 in 1/2 হেডনৰ প্ৰশ্ন আলোচনা কৰিছিলো। ডেসিমেলক আমি কি কৰিছিলো ফ্ৰেকশন কনভাৰ্ট ফ্ৰেকশনত ডেসিমেলত কনভাৰ্ট কৰা শিকিছিলো আৰু কেইটামান কোৱেশ্চনছ ডিসকাস কৰিছিলো যত আমাক নিউমেৰেটৰ আৰু ডিনোমিনেটৰৰ পৰা কিবা সাবট্ৰেক্ট কৰে কিবা এড কৰে কইলে কিবা আমি স্পেসিফিক ফ্ৰেকশন পাও তো অৰিজিনাল ফ্ৰেকশনটো কিমান আছিল কৰিছিলো না যি সকলে আগৰ ক্লাছটো এটেন্ড কৰা নাই মোৰ ভিডিওটো চালে আমাৰ যেটো পাৰ্ট 1 ভিডিওটো চালে আশা কৰো কনসেপ্টটো ক্লিয়াৰ হ'ব। আজি আমি আৰু অলপমান ফ্ৰেকশন ৰিলেটেড কেইটামান প্ৰশ্ন চাও সচৰাচৰ পৰীক্ষাত অহা আৰু যেকিটা কনসেপ্ট আমি জানাটো খুব প্ৰয়োজন। নাম্বাৰ 1 টেকনিক্যাল প্ৰবলেম এটা হৈছে এক্সপ্ৰেছ 0.3 বাৰ এটো বাৰ ইয়াত নহয় দেই এটো নহয় express 0.3 bar in fraction or express 0.3 bar in the form of p/q এনেকুৱা প্ৰশ্ন দেখিছা আমাৰ ক্লাস 9 টেক্সটবুকৰ কোৱেশ্চন yes কম্পিটিটিভ এক্সামটো আহে। এতিয়া কথাটো হল আমি কেনেকৈ সলভ কৰিম মই 100% নিশ্চিত তোমালোকে এটো কৰিব পাৰা সকলোৱে কৰিব পাৰিবা আৰু জানাও কিন্তু কথাটো হল কিমান সময়ত কৰিব পাৰিবা কাৰ কিমান কম সময়ত হয় বা আমি এটো কিমান কম সময়ত কেনেকৈ কৰিব পাৰো আমি হেতুকে আলোচনা কৰিম আজি ঠিক আছে। প্ৰথম কথা হল এই যে 0.3 বাৰ দিয়া আছে ইয়াৰ মানেটো কি বুজি পাম আমি ইয়াৰ মানেটো হল যে এইটো এটা অপৰিসমাপ্ত দশমিক বিস্তৃতি অপৰিসমাপ্ত মানে নন টাৰ্মিনেটিং অৰ্থাৎ শেষ নহয় আর দশমিক বছর আহি থাকিব কিমান আহি থাকিব এনেকৈ আহি থাকিব yes সেই কথাটোকে আমি প্ৰকাশ কৰিব পাৰো 0.3 বাৰেৰে এটা আমি সকলোৱে জানো। এতিয়া কথাটো হল আমি এটো কেনেকৈ ভগ্নাংশত বা ফ্ৰেকশনত বা p/q ফৰ্মত এক্সপ্ৰেছ কৰিম এটো কথা ওকে। ট্ৰেডিশনালি আমি যদি কৰিব যাও আমি যদি ট্ৰেডিশনালি কৰিব যাও আমি কি কৰো মন আছে নে ধৰি লও যে x = কিমান 0.333 এনেকৈ ডট ডট আহি থাকিব yes এইবাৰ কি কৰিছিলো যে বাৰ কেইটাৰ ওপৰত আছে এটাৰ ওপৰত বাৰ আছে যে কিৰে পূৰণ 10 ৰে যদি দুটাৰ ওপৰত বাৰ থাকে 100 ৰে তিনিটাৰ ওপৰত বাৰ থাকিলে 1000 ৰে এনেকৈ কৰিছিলো না তো ইয়াতো হেকে যে এটাৰ ওপৰত বাৰ আছে 10 ৰে পূৰণ কৰিম 10 ৰে ইফালে যে 10 ৰে পূৰণ কৰিছে ইফালে কি কৰিব লাগিব 10 ৰে পূৰণ কৰিব লাগিব কিমান হ'ব 3.33 ডট 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 এইবাৰ আমি 1 নম্বৰৰ পৰা এটো যে আমাৰ 1 নম্বৰ হয় এটো যে আমাৰ 2 নম্বৰ ইকুৱেচন বুলি ধৰো 2 পৰা 1 টো কি দিও বিয়োগ 10 ৰ পৰা এটা x কৰে কিমান আকৌ 3.33 ৰ পৰা 0.33 8% বাতিল থাকিব কি 3 সো x কিমান হ'ব আমাৰ 3/9 or আমি ক্যান্সেল আউট কৰিলে কিমান 1/, সো আমাৰ আনসার কিমান হ'ব 1/3. This is how we generally do it. Yes? কিন্তু মই আকৌ কৈছো এক্সাম হলত আমি এটো কৰিবলৈ নাযাও ইটস এ বিগ নো ফৰ কম্পিটিটিভ এক্সাম সিম্পল কেনেকৈ কৰিম চোৱা আমি একো ভাবিব নালাগে কি আছে চাবা জি আছে ওপৰত লিখি লম কিমান আছে 3 পইণ্ট উঠাই দিছো পইণ্ট নোহোৱা কৰি কি কৰিছো যিমান আছে লিখি লৈছো আৰু এবাৰ ভাবা কিমানটাৰ ওপৰত বাৰ আছে এটা যিমান ওপৰত বাৰ আছে সিমানটা 9 লিখিম বাৰ কেইটাৰ ওপৰত আছে এটা এটকাৰ বেছি নাভাবো তো আমি ক্যান্সেল আউট কৰিলে কিমান হ'ব 1/3 ট্ৰিকটো কি যিটো সংখ্যা আছে আমাৰ
লিখি ললো কিমানটাৰ ওপৰত বাৰ আছে এটাৰ ওপৰত বাৰ আছে তলত এটা নহ'ব দুটাৰ ওপৰত বাৰ থাকিলে দুটা নহ'ব আনসাৰ শেষ আমি আৰু ইমানকে কৰি নাথাকো কথাটো বুজি পাইছানে চাবা মই আৰু দেখুৱাইছো ধৰা হ'ল এনেকৈ দিয়া আছে 0.45 বাৰ আমাক p by q ফৰ্মত বা ফ্ৰেকশন বিচাৰিছে আনসাৰ কিমান হ'ব কোৱা 45 by কাম হে কিয় ডাবল লাইন হ'ল দুটা আছে কৰি থাকিম নেকি কোনো কোৱাৰ দৰকাৰ নাই এটো আমাৰ উইদিন 2 সেকেন্ডস বা 3 সেকেন্ডছত হৈ যোৱা কথা খালি দেখিব লাগে কিমানটা কি আছে কিমানটা সংখ্যাৰ অংকৰ ওপৰত বাৰ আছে হা সো 40.45 আছে 45 লিখিলে ওপৰত কিমানটা আছে বাৰ দুটা সো উই জাস্ট এটা কাৰণে এটা ন দুটা কাৰণে দুটা ন 99 হৈ গ'ল এইবাৰ চাবা অপচনত যদি এইটো আনসাৰ দিয়া আছে ওয়েল এন্ড গুড যদি এইটো অপচনত দিয়া নাই দ্যাট মিন্স আমাৰ যে ক্যান্সেল আউট হয় ক্যান্সেল আউট কৰা আছে ক্যান্সেল আউট কৰিলে কিমান যায় 3 দি যাবনে 15 টাইমছ আৰু এইটো আৰু 3 দি যায় 11 টাইমছ আৰু 5 সো কিমান হ'ব 5 by এইটো আমাৰ আনসাৰ 0.4555 লাইক দিছ এইটো কোৱা এট মই কাৰেকশন কৰি দিছো বাৰটো ইয়াত নহয় বাৰটো ইয়াত 0.33 yes 33 ডিভাইড বাই কিমান কিমানটা ন এটা নে দুটা দুটা কিয় দুটাৰ ওপৰত আছে ভেৰি গুড সো ক্যান্সেল আউট কৰা yes তোমাৰ 11 যদি 3 কৰা 11 দি 9 টাইমছ হলে নাই এটো 1/3 ইয়াত এটা কথা মন কৰা এই প্ৰশ্নটোত বহুতে ভাবিব পাৰে স্যাৰ আগত 0.3 বাৰ আছিল তাতো আপুনি 1/3 আনসাৰ উলিয়ালে বা আমি আনসাৰ পালো ইয়াত 0.33 বাৰ আছে তথাপিও 1/3 কৈছে কিয় সিম্পল কথাটো হ'ল চোৱাচোন 0.3 বাৰ মানে কি 0.3333 0.33 বাৰ মানে কি 0.3333 একেটা বস্তু নে বেলেগ হ'ল একেটাই বস্তু দেখাতহে অলপমান হেই লাগিছে হয় না ওকে পাৰিবা তেতিয়া হলে এইটো কোৱা ইয়াত খালি অকমান মন কৰিবা এইবাৰ দিলো 0.333 বাৰ এইবাৰ কেনেকৈ কৰিবা আগৰটো আমাৰ কাৰণে খুব সিম্পল আছে সংখ্যাটো লিখি দিওঁ ওপৰত যিমানটা ওপৰত বাৰ আছে সিমানটা ন বহুৱাই দিওঁ এটাৰ ওপৰত বাৰ থাকিলে এটা ন দুটা যদি বাৰ থাকে আমি দুটা ন বহুৱাইছো কিন্তু এইবাৰ মই আকৌ কৈছো যদি ট্ৰেডিশনেল মেথডত যাওঁ অকন দীঘলীয়া হ'ব আমি কি কৰিম চাবা ট্ৰিকটো মনত ৰাখিবা দেই টেকনিকটো মনত ৰাখিবা প্ৰথমতে আমি কি লিখিম গোটেই সংখ্যাটোৱে লিখিম হ'ব কিমান আছে 330 লিখিছো শুনিবা এইবাৰ প্ৰত্যেকটো বাৰৰ কাৰণে এটা ন তাম ইয়াত কেইটা বাৰ আছে কেইটাৰ ওপৰত বাৰ আছে দুটা কেইটা ন হ'ব দুটা নেক্সট কথা যাৰ ওপৰত যিমানটাৰ ওপৰত বাৰ নাই সিমানটা 0 কেইটাৰ ওপৰত বাৰ নাই হল not finished yet আকৌ কৈছো ওপৰত সংখ্যাটো লিখিলো ডিভাইডেড বাই যিমানটা বাৰ আছে সিমানটা ন দুটাৰ ওপৰত বাৰ আছে ন বাৰ কেইটাৰ ওপৰত কেইটা অংকৰ ওপৰত নাই এটাৰ ওপৰত নাই হেতু মানে এটা 0 হল খালি ওপৰত মাইনাস কৰিম এই যে বাৰ নথকাটো বাৰ নথকা কি আছিল 3 টো মাইনাস কৰিম তো কিমান হ'ব 330 ডিভাইডেড বাই 990 এটো কিমান আহিব এটো আহিব সিম্পল আমাৰ 1/3 obviously আগৰ কিতালত মই একেটা অংকই দি আছো বুজিবৰ কাৰণে ট্ৰিকত আৰু নাভাবিবা ইমান এটো ট্ৰিকটো মনত ৰাখিব লগা বস্তু ট্ৰিকটো আৰু হেতু আৰু তোমাৰ কনসেপ্ট নাহে টেকনিকটো এনেকৈ ভাবা ওপৰত যেটো সংখ্যা আছে লিখিলো তলত কিমানটা বাৰ আছে দুটাৰ ওপৰত বাৰ আছে দুটা 9 বাৰ নথকা কিটা আছে এটা আছে 0 মাইনাস ওপৰত যেটোৰ ওপৰত বাৰ নাছিল দুটা থাকিলে দুটা হল এটো কৰিলে গম পাবা চাবা 0.333
248 বার এটো আমি ফ্র্যাকশন বা p বাই q ফর্মত লিখিব লাগে অলরেডি আমি আলোচনা কৰিছো সিম্পল ট্রিক ইউজ কৰা কি কৰিম g আছে 248 আছে 248 লিখিম ডিভাইডেড বাই কেইটাৰ ওপৰত কেইটা অংকৰ ওপৰত বাৰ আছে দুটা কেইটাৰ ওপৰত বাৰ নাই এটাৰ ওপৰত বাৰ নাই ওপৰত মাইনাস কি কৰিম মাইনাস ভেরি গুড সো কিমান হ'ব 246 বাই 990 obviously cancel out hobo 3 re 330 times 3 re kiman ঠিক আছে না 2 re কইলে কিমান হবে 40 আর এটো 165 আমার এটো থাকিব 41 বাই 165 মন থাকিব ইজি লাগিছে এটা এক্সামত আহে আৰু সাধাৰণতে আমি ট্ৰেডিশনাল মেথডে কৰো টাইম কনজিউমিং হয় ইয়াত আমি কৈছো যে সিম্পল ট্ৰিক ইউজ কৰিম হ'ব হৈছে নে সবৰে মই আকৌ এবাৰ জাস্ট ক'ব বিচাৰিছো কথাখিনি চাবা নিয়মটো আকৌ কৈছো যদি এনেকে থাকে আমাৰ কাৰণে সহজ যিমানটা আগত ওপৰ অংক সংখ্যাটো লিখিম কিমানটাৰ ওপৰত বাৰ আছে দুটাৰ ওপৰত বাৰ আছে 99 কেনসেল আউট হয় কেনসেল আউট কৰিম মই হেতু কৰা নাই আৰু হবনে কেনসেল আউট কৰি লবা দে নেক্সট এনেকে আছে এইবাৰ কি কৰিম ভেরি গুড 57 বাই 90 কিয় 99 মাইনাস কেয়ারফুল হবা এতিয়াও কমপ্লিট হোৱা নাই এট কেয়ারফুল হবা বাৰ কেইটাৰ ওপৰত আছে গোটেইটাৰ ওপৰত বাৰ আছে নেকি যদি দুটাৰ ওপৰত বাৰ থাকিলে তো 99 নাই নহয় বাৰ এটাৰ ওপৰত বাৰ আছে 9 এটাৰ ওপৰত বাৰ নাই 0 মাইনাস যেটোৰ ওপৰত বাৰ নাই which will gives you 52 by 90 again we can cancel out to the smallest fraction হব যদি এনেকে দিয়া এবাৰ কোৱা 0.225 বার কোৱা ওকে 9 very good কিয় 9 হল right yes তোমার বার কেটার উপর আছে এটা অঙ্কৰ ওপৰত বার আছে 19 কেটার উপৰত নাই দুটাৰ ওপৰত নাই 0 মাইনাস why 22 this time কারণ 22 ওপৰত কোনো বার নাই হেতু কাৰণে যেটো আনসার ওলাই হেতুৱে আমাৰ 203 বাই 900 পাৰিবা নে এতিয়া এইটো কৰা এইটো এক্সামত আহে 0.4 বার এটো গোটেইটোৰ ওপৰত বাৰ আছে এটো 3 ৰ ওপৰত বাৰ আছে দে এটো নহয় মই দকালে লিখি দিছো 0.4 বার প্লাস 0.21 বার প্লাস 0.3 বার ইমান সহজ প্ৰশ্নটোত আমাৰ বহুত সময়ত এনেকুৱা লাগিব এটো কেনেকৈ কৰিম এবাৰ ইয়াক p বাই q উলিয়াব লাগিব এবাৰ ইয়াক তিনিবাৰ কোটে হা আমি ইয়াত কি কৰিম এবাৰ ট্ৰিকটো শিকিব নাই ভগ্নাংশত কৰা কি হ'ব এটো 4 বাই আসলে এইটো বেলেগ নাই এটো যোগ কৰিব আছে কি ভগ্নাংশৰ যোগ ভগ্নাংশটো ডাইৰেক্ট নিদি কি দিছে আমাক বার হিসাবে নন টার্মিনেটিং রিপিটেটিং আমাৰ ডেসিমাল ফ্র্যাকশনত দিয়া আছে থাকক কি আছে 4 বাই 9 এটো কিমান হয় কিমান yes very good double line কিয় দুটাৰ ওপৰত আছে এটো এটোটো আমি এলসিএম গমে পাইছো দেখিলে গম পাইছো 99 যায় 99 রেফারেন্স হ'ব আমাৰ কিবাৰ 11 বাৰ yes নৰে কিবাৰ 11 বাৰ 11 into 4 4421 plus 33 yes so কিমান সহজে হল দেখাত ভয় লগা এটা হেৰি কিমান 4 plus 1 5 5 plus 3 8 then 4 to 6 98 by হ'ব এতিয়া আৰু হপফুলি ভয়টো নোহোৱা হ'ব
যেতিয়া আমাক এনেকৈ বাৰ দিয়ে আছে আৰু ফ্ৰেকশ্যনত উলিয়াব দিয়ে বা পি বাই কিউ ফৰ্মত লিখি উলিয়াব দিয়ে যি প্ৰশ্ন নিদিয়ক কিয় এনেকুৱা বাৰ থকাবিলাক আমি ইজিলি শ্বৰ্ট আউট কৰিব পাৰিম হ'ব চ' LCM of a fraction এইটো পৰীক্ষাত খুব আহে কেনেকৈ উলিয়াম এতিয়া আমি নাম্বাৰৰ LCM ওলোৱা নাম্বাৰৰ HCF ওলোৱাটো শিকিছোঁ but what about the LCM of a fraction লাগিল নহয় লেখা simple technique right ইয়াত ভাবিবলগীয়া একো নাই আমি আর এপ্রোচটো হ'ব আমাৰ যিখিনি নিউমাৰেটৰ আছে সেই নিউমাৰেটৰ LCM উলিয়াম হ'বনে আমাৰ নিউমাৰেটৰছৰ বিলাকৰ মানে ওপৰখিনি কি উলিয়াম LCM আৰু HCF কাৰ হ'ব ডিনোমিনেটৰ যিখিনি দিয়া আছে ক্লিয়াৰ নে কথাটো মত থাকিব যেতিয়া আমাক ফ্ৰেকশন এটাৰ LCM উলিয়াব দিয়ে বেলেগ একো নাই নিউমাৰেটৰ LCM উলিয়াব দিছে নহয় ওপৰৰ কেইটাৰ LCM তলৰ কেইটাৰ HCF ইন কেস যদি কিতাবা HCF অফ এ ফ্ৰেকশন উলিয়াব দিয়ে yes একো বেলেগ ভাবিব নালাগে এইবাৰ ওপৰৰ কেইটা কি উলিয়াম হা yes divided by LCM of denominators হ'বনে মন থাকিব যেতিয়া LCM কয় ফ্ৰেকশনৰ ওপৰৰ কেইটা LCM ওপৰৰ কেইটা যে LCM আছে তলৰ কেইটা কি লম HCF in the same approach আমাক যে HCF লাগে ওপৰৰ কেইটা HCF লম তলৰ কেইটাৰ LCM লম 4426 3915 ইহঁতৰ LCM কিমান হ'ব আমাক LCM লাগে তেনেহলে কাৰ LCM লম 4426 LCM or প্ৰথম কথাটো হল যদি বাকি কিটা সংখ্যাৰে ডাঙৰ সংখ্যাটো হৰণ যায় ডাঙৰ সংখ্যাটো আমাৰ কি হ'ব LCM 2 ৰে 36 ক যায় even 4 also 4 can also divide 36 yes so আমাৰ LCM কিমান হ'ব 36 so LCM কিমান এতিয়া যদি ইন কেস না জানা কেনেকৈ কৰে কি শর্ট ডিভিজন মেথড 2 2 1 times 18 times again you can divide it by 2 2 to 4 4 3 is 36 clear HCF now see HCF 3 9 15 21 LCM or HCF to ওলটা কে কব পাৰো যদি আমাৰ smallest number তে গুটেই ডাক যায় yes 3 ৰে 9 ক যায় 15 ক যায় আলটিমেটলি কি হ'ব HCF হা no মাইনাস কৰিলে যেটো সংখ্যাটি হৰণ যায় এটা অপচন থাকিলে আমাৰ অপচন দিয়া নাই যে এটো ক্লিয়াৰ সো কিমান সো এইকিটা LCM কিমান হ'ব আমাৰ কাৰণে আনসাৰ সিম্পল কৰিম আমি আমাক LCM লাগে ওপৰৰ কেইটা LCM লম 44236 ডাইৰেক্ট কৰিব পাৰিবা LCM HCF যদি ধৰিব নোৱাৰে কি হেৰে ডিভাইড যাব লং শর্ট ডিভিজন মেথড যোৱা না এবাৰটো গম পাইছা যে গুটে কিটা কি হেৰে হৰণ যায় LCM কথা কি আছিল গুটে কিটা নহলেও হ'ব দুটা হলেও হ'ব চাৰিটা দুটা যদি যায় তথাপি আমি হেভাইট কৰিম HCF ত নহয় HCF ত যাবই লাগিব 3D 1 times 3 times 5 times আৰু কিবা সংখ্যা আছে নেকি যেটোৰে গুটে কিটাকে যায় নাই সৰি তো যেটো দি গৈছে এটো হ'ব পাৰিবা এটা ওকে এটো কৰাচোন find the HCF of
Find the HCF of 7 by 5, 14 by 3, 14 upon 3 and 8 upon 15. HCF লাগিলে ফর্মুলা কি আছিল? উপৰটো আমি কি লম HCF? এটা HCF কাৰ কাৰ 7, 14 আৰু 8 এনেকুৱা কিবা নাম্বাৰ আছে নেকি গোটেইটাকে ডিভাইড যোৱা? If not then yes, যদি কাৰো যদি নাজাতে তেনে কাৰে যাব 1 HCF যদি প্ৰাইম নাম্বাৰ হয় HCF এটা 1 হয় তলৰ LCM yes to answer 1 by 15 this one এইবাৰ চাওঁ অলপ বেলেগকে মুভ কৰিলো what is the smallest positive number which is exactly divisible by 1 by 3, 1 by 2, 3 by 7 and 4 upon 11 কি কৰিব লাগিব এতিয়া suppose এনেকে আছে 2 4 আৰু 3 শুনিবা 2 4 3 ৰে বিভাজ্য মানে ডিভিজিবল বা ডিভাইড যোৱা এক্স্যাক্টলি ডিভাইড যোৱা 2 3 4 ৰে বিভাজ্য আটাইতকৈ সৰু সংখ্যাটো কি কেনেকৈ উলাম আমি কি উলিয়াম HCF নে LCM LCM যেতিয়া কব 2 3 4 ৰে বিভাজ্য আটাইতকৈ সৰু সংখ্যাটো তাৰ মানে কি ইহতৰ মাল্টিপল গুণিতক সবতকৈ সৰুটো তো LCM yes তো এই প্ৰশ্নটো এইটো হল নাই এইটো প্ৰশ্ন হয় নাই what is the smallest positive number যেতিয়া আমাক smallest positive number কো আমি গম পাম LCM এর কথা কৈছে smallest number যেটো নাম্বার গুটেইটাৰে ডিভাইড যায় তাহলে it must be LCM so এইটো প্ৰশ্ন আমি কি কৰো এইকিটা LCM উলিয়াও তো এইটোত আমি বেলেগ কাম কৰিম নেকি ইয়াটো কি কৰিম এইকিটা আমাৰ LCM উলিয়াম তো আমি LCM উলিয়াটো শিকিলো এই মাত্ৰ LCM উলিয়াও শিকিছনে নাই ফ্ৰেকশনৰ হেইটো এপ্লাই কৰিব লাগিব আগৰ প্ৰশ্নটো না আমাক ডাইৰেক্টলি কি কৈছিলে আগৰ প্ৰশ্নটো আমাক ডাইৰেক্টলি LCM উলাব কৈ দিছিল so if we know the technique to find out the LCM of a fraction আমি কৰিব পাৰো এইবাৰ ডাইৰেক্ট নকৈ অকমান ওয়ার্ড কিছুমান মানে এটা স্টোরি বনাই থৈ দিছে ওয়ার্ড প্লে এটা কৈ থৈ দিছে কি so what is the smallest positive number which is exactly divisible by 1 by 3 1 upon 2 or 3 upon 7 and 4 upon 11 ultimately we have to find out the LCM এই LCM উলাই দিম LCM এর কারণে কি আছে নিয়ম উপৰৰ কিটাৰ কি লাগে একিটাৰ কি লাগে আমাক so 1 1 3 4 LCM কিমান yes এগুলো ডিফাইন নকলে তো মাল্টিপ্লাই করো and what about HCF of this 3 3 2 7 11 মই কি কৈছিলো প্ৰাইম নাম্বাৰ থাকিলে ফার্স্ট পে আমি প্ৰাইম নাম্বাৰ দেখা পাইছো বাকি নেদেখিমে HCF এর ক্ষেত্ৰত আৰু আমি তলত 1 2 নিলিখবে so our answer will be 12 LCM এর কনসেপ্ট কি যে আমাক সাপোজ 2 আৰু সাপোজ 3 আৰু 4 এর LCM লাগে আমি কি করব মাল্টিপল বিলাক লিখি লও ইয়াৰ মাল্টিপল কি 3 6 9 12 then 15 18 এনেকে ওলাব 21 24 yes 4 এর মাল্টিপল কি আছিল 4 8 12 16 20 24 মাল্টিপল এর কমন কি কি এনেকে কিমান ওলাব ইনফাইনাইট নাম্বার অফ মাল্টিপল উইল বি देयर আছে না নাই তার ভিতৰত সবতকৈ সৰু কোনটো দিস ইজ আওয়ার LCM লিস্ট কমন মাল্টিপল আটাইতকৈ সৰুটো সো আমাক এই কিটাৰে ডিভাইড যোৱা আটাইতকৈ সৰু সংখ্যা কোনটো বা মই এনেকে ক'ব পাৰো LCM মানে হল আমাৰ 3 আৰু 4 এর LCM লাগে ইট মিন্স 3 আৰু 4 এর ডিভাইড যোৱা আটাইতকৈ সৰু সংখ্যা কি 3 আৰু 4 পাছক যায় নেকি 3 4 এর 6 ডিভাইড যায় নাকি 7 8 9 10 না যায় একদম সৰু কোনটো যায় 12 that is your LCM
সো যেতিয়া আমাৰ লিষ্ট পজিটিভ ক'ব আমি আৰু বেলেগ কিয় ভাবিম ওকে ফাইন আমাৰ পাৰ্ট 1ত নিউমেৰেটৰ আৰু ডিনমিনেটৰৰ পৰা আমি নাম্বাৰ কিছুমান সাবট্ৰেক্ট বা এড কৰিছিলোঁ ইয়েছ যিসকলে মই আকৌ কৈছোঁ যিসকলে ভিডিঅ'টো চোৱা নাই আমাৰ প্লেলিষ্টত আছে তাত গৈ ভিডিঅ'টো চালে হ'ল এতিয়া কথাটো হ'ল যদি নাম্বাৰ নকয় এনেকুৱা পাৰ্চেণ্টত থাকে আমি কেনেকৈ উলিয়াম চি প্ৰথম প্ৰশ্নটো বুজি লোৱা 15% ইনক্ৰিজ ইন দ্য নিউমেৰেটৰ তাৰমানে নিউমেৰেটৰ চাপ'জ আমাৰ ফ্ৰেকশ্যনটো x by y এই ইয়াৰে নিউমেৰেটৰটো কিমান পাৰ্চেণ্ট ইনক্ৰিজ কৰি দিছে 15% অফ কাৰ xৰ হয়নে and 8% decrease in the denominator পৰা কি কৰিছে 8% মাইনাস কৰিছে তেতিয়া আমি কিমান ফ্ৰেকশ্যন পাইছো কোৱেশ্চনটো কি জানে what is the original fraction কিমান আছিল নিউমেৰেটৰৰ পৰা 15% ইনক্ৰিজ কৰা হৈছে ডিনমিনেটৰৰ পৰা 8% ৰিডিউস কৰা হৈছে তেতিয়া আমি কিমান পাইছো 15/16 পাইছো ইন দ্যাট কেস অৰিজিনাল কিমান আছিল আমি আগত যেকিটা শিকিছিল তাত কি আছিল নাম্বাৰ 1 ৰিডিউস কৰে 2 ৰিডিউস কৰে 3 ৰিডিউস কৰে আমি অপচনৰ পৰা চাই কিনে আনসাৰ কিটা ইজিলি একদম কম টাইমত ক'ব পাৰো ইয়েস কিন্তু পার্সেন্টেজ দিলে আমাৰ অপচনৰ পৰা চাই আমি ক'ব ডাইৰেক্ট ক'ব নোৱাৰিম আমি যদি ট্ৰেডিশনাল মেথডত যায় বহুত টাইম হৈ যাব সো ইয়াৰ ট্ৰিক এটা দিছো এটো মনত ৰাখিবা এই ট্ৰিকটো এপ্লিকেবল হ'ব অনলি যেতিয়া পার্সেন্টেজ এনেকে দিয়া থাকে মনত থাকিব নে আগৰ কিটাটো এনেকে ট্ৰিক নাই কোৱা লাষ্ট ক্লাছত যেটো কৰিছিলো আজিটো তাত আমি কি শিকিছিলো খালি অপচনৰ পৰা কেনেকে উলিয়াও আজিৰ এই প্যাটাৰ্নৰ কাৰণে মই এটা ট্ৰিক দিছো ট্ৰিকটো মন কৰিবা কেতিয়া এপ্লিকেবল যেতিয়া এনেকে পার্সেন্টত দিয়া থাকে টেকনিকটো মন ৰাখিবা ফ্ৰেকশ্যন যেটো দিয়া আছে 15/16 হ'ব এতিয়া মই কি কৰিম নিউমেৰেটৰৰ লগত শব্দ এটা ভালকৈ শুনি লোৱা নিউমেৰেটৰত মই কি কৰিম ওপৰত না মানে ডিনোমিনেটৰত যেটো কাম কৰা হৈছে কমোৱা বা বঢ়োৱা যেটো হৈছে 100 পৰা এটো মাইনাস কৰি লম কমালে মাইনাস বঢ়ালে প্লাস সো আমাৰ ডিনোমিনেটৰত কি হৈছে ডিনোমিনেটৰত হৈছে না হেতু কাম কত কৰিলো ওপৰত কৰিলো মত থাকিব 100 minus 8 ডিনোমিনেটৰত কি কাম কৰিম নিউমেৰেটৰত কি ঘটনা ঘটিছিল 15% ইনক্রিজ হেক এবাৰ কেনসেল আউট কৰাচোন কিমান হয় 5 দিয়ে 3 times then 5 2 are 10 23 times এটো কিমান টাইম যায় 4 times so then is the answer given in the option 3/4 see কিমান ইজিলি হৈ গল জাস্ট ট্ৰিক টু মনত ৰাখিব লাগিব কিন্তু আকৌ কৈছো ট্ৰিক টু এপ্লিকেবল কেতিয়া যেতিয়া আমাৰ নিউমেৰেটৰ ডিনোমিনেটৰত পার্সেন্টেজৰ কথা দিয়া থাকে ট্ৰিক টু কি যেটো ফ্ৰেকশনস আছে এটো লিখি লম বড়া কমোৱা মতে যদি বাঢ়ে 100 ৰ লগত প্লাস কৰিম কমিলে 100 ৰ লগত 100 ৰ পৰা মাইনাস কৰিম আৰু ইন্টারচেঞ্জ কৰি দিম নিউমেৰেটৰটো যাব ডিনোমিনেটৰৰ কামত ডিনোমিনেটৰটো আহিব নিউমেৰেটৰটা তো এতিয়া আমি আজিৰ কাৰণে আমাৰ যেটো লাষ্ট প্যাটাৰ্নটো চাও Ram spends 3/7 of his money to purchase a book and is left with ₹220 find the cost of the book তাৰ মানে ৰামৰ লগত যিখিনি টকা আছিল সেই টকাৰ কিমান পার্সেন্ট কিমান পার্ট 3/7 পার্ট খৰচ কৰিছে কি কিতাপ কিনাত কিতাপ কিনাৰ পিছত কিমান টকা হাতত আছে 220 টকা হাতত আছে তো কিতাপখনৰ দাম খুদিছে কথাটো বুজি পাইছা আমি যদি ট্ৰেডিশনালি কৰিব যাও
আমাৰ ট্ৰেডিশ্যনেল মেথডত যদি যাওঁ কি ভাবিম আমি ধৰা হ'ল মুঠ টকা কিমান টোটাল মানি আমি কিমান ধৰো x ইয়াৰে কিমান খৰচ কৰিছে কিতাপত 3/7 যদি কিতাপত 3/7 থাকে বাকি পাৰ্টটো কি ৰহি গৈছে বাকি পাৰ্ট কিমান চাবা মানি লেফট কিমান 1 মাইনাস মুঠ টকা 3/7 পার্ট কি কৰিছে খৰচ কৰিছে তো কিমান পার্সেন্ট মানে পার্ট লেফট থাকে 1/3/7 পার্ট ইমান পার্ট লাগিব কাৰ x ৰ হয় না কথাটো ইট মিন্স কিমান 7 - 3 4 পার্ট অফ x মানে d2 x 4x কিমান আছিল কিমান টকা লেফট হৈছিল আমাৰ কিতাপখন কিতাপ কিমান টকা ৰৈ গৈছিল 2000 তো ইয়াৰ পৰা x ৰ ভ্যালু কিমান হ'ব মই ইফালে কৈ দিছো x ৰ ভ্যালু কিমান হ'ব 7 will go up না 4 to multiply হৈছে it will go down so কিমান টাইমছ টোটাল মানি কিমান তাৰ মানে ৰামলৰ কিমান টকা আছিল 385 গটে কিতাপখনৰ দাম কিমান হ'ব find the cost of the book আছিল 385 কিতাপখনৰ কিনাৰ পিছত কিমান ৰৈ হাতত ৰৈ আছে 220 টকা তো মাইনাস কৰিলে কি পাম আমি কিতাপখনৰ দাম 5 6 আমাৰ কিতাপখনৰ দাম কিমান this is how we do in general but মই আকৌ কৈছো কম্পিটিটিভ এক্সামৰ কাৰণে আমাৰ কাৰণ টাইম কনজিউমিং হ'ব আমি অকমান শৰ্টকে ভাবিব পাৰিব লাগিব হা আমি অকনমান স্টেপ যদি ইয়াত কমাব পাৰো হেতু ভাবিব লাগিব ঠিক আছে ক্লিয়াৰ নে এই কথাটো কনসেপ্ট ওয়াইজ ক্লিয়াৰ আছে না কিবা ডাউট আছে এইটো কিমান পাৰ্ট খৰচ কৰিছে 3/7 পাৰ্ট খৰচ হৈ গৈছে কি হল কিতাপৰ নামত বাকি পাৰ্ট কিমান থাকিল 1 - 3/7 কমপ্লিট ju 1 বুলি ধৰি লওঁ yes so 1 - 3/7 which is nothing but 4/7 so 4/7 পাৰ্ট কাৰ সমান 220 টকাৰ সমান তাৰ পৰা আমি টোটাল উলিয়ালো টোটাল কিমান দেখা পালো 385 টোটালৰ পৰা আমাৰ 220 টকা হাতত আছিল বাকিখিনি টকা কিতাপৰ দাম নিশ্চয় সো আনসাৰ হ'ব 160 আমি কেনে শর্ট কে কেনেকৈ কৰিম এতিয়া কথাটো হেতু মনত ৰাখিবা আমি কি কৰিম কিবাটো এটা এমাউন্ট বা ভ্যালু দিয়া থাকিব ৰৈ যোৱাৰ এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকত থাকে না নাই হেইটো ধৰিম তাৰ পৰা আমি টোটাল মানি হক টোটাল ভ্যালু হক উলোৱা চেষ্টা কৰিম টেকনিকটো চাবা কি কৰিম 220 আছে না ৰৈ যোৱা কিমান আছে 220 ইয়াতো এটা ফ্ৰেকশন আছে 3/7 ওপৰত কি দিম 7 মানে ফ্ৰেকশনটো আমি যেনিবা উলটাই দিলো হ'ব কত যাব এটো ওপৰত যাব তলত কি আহিব এই যে 1 ৰ পৰা মাইনাস কৰিছিলো 1 ৰ পৰা মাইনাস কৰিলে কি আহে এইটো ন এনেকে মন কৰাচোন এনেকুৱা আহিছিল নে 7 LCM 7 - 3 4 এটো কৰিছিলো নাই কৰিছিলো হেতুকে আমি শর্টকাট কে ভাবিম আমি যেটো স্টেপ কৰি হেইটো পাইছিলো আমি ইমান না ভাবো আমি শর্টকাট কে ভাবি কি লিখিম 220 আছে ইনটু আমাৰ পাৰ্ট ৰৈ গৈছে ৰৈ যোৱা পাৰ্টটো লাগে ৰৈ যোৱা পাৰ্টটো লবৰ কাৰণে কি কৰিম আমি যদি এটা দিয়া আছে ফ্ৰেকশন উল্টাই দিম দুটা থাকিলে তিনটা থাকিলে কি হয় মই হেতু কৰি আছো আগতে এটা দি কৰি আছো হল তলত মাইনাস কৰি দিম 7 - 3 এটা এটো আর লিখা দৰকাৰ নাছিল 7 - 3 মই বুজাবৰ কাৰণে লিখি আছো 55 সোয়া টোটাল কিমান পালো আমি 380 টোটাল কম পালে তো বাকি কথা কমে পাম এটো যে আমাৰ টোটাল মানি হয় এই 385 ৰ পৰা আমি 220 মাইনাস দিলে আমাৰ কিতাপখন দাম ওলাই যাব yes okay
এইটো হল যদি এটা ফ্ৰেকশন থাকে কিতাবা এনেকে দিয়ে নহয় অমুক পাৰ্টটো কিবা এটা কামত নেক্সট আৰু এটা পাৰ্ট কিবা এটা কামত খৰচ কৰিল দুটা ফ্ৰেকশন দিল বা তিনটা ফ্ৰেকশন দিল তেতিয়া কি কৰিম হেতু কাৰণে চাবা a man gave 1/3 of his money to his son 1/5 of his money to his daughter and remaining to wife আৰু wife ৰ কিমান টকা থাকিল 35000 find the total money মই দুটা এপ্ৰচতে কৈ দিব বিচাৰিছো আকৌ wife ৰ লগত কিমান পাৰ্ট থাকে 35000 যদি আমি ফ্ৰেকশন উলাও কিমান পাৰ্ট বাকি থাকিব এখিনি হয় না ঠিক আছে যদি কোনোবাই কয় স্যাৰ মই ট্ৰিকত মোৰ মনত ৰাখিবলৈ অসুবিধা পাই আছো বহুত কিবা এলসিএম আছে আপোনাক লিখি আছে এলসিএম লিখিছে আকৌ এ আৰু বি লিখিছে না লাগে এটো আহাছো সো আলটিমেটলি 15 হ'ব মাইনাস কিমান টাইমস মাইনাস কিমান টাইমস এটো জানে 3 5 + 1 আলটিমেটলি কিমান পালো এটো কার ভাগ এটো কার ভাগ ওয়াইফৰ ভাগ হাবা 1 পার্ট আছিল কমপ্লিট টকাখিনি আমি 1 বুলি ধৰিছো তাৰে 1/3 দি দিলে পুতেকক 1/5 দিলে জিয়েকক তে ওয়াইফৰ ভাগত কিমান খিনি পৰিল এইটোতে বুজি পাইছা নেকি অসুবিধা আছে হল ইজ অলৱেজ 1 তাৰ পৰা পাৰ্ট কৰি দিছো ইটস ক্লিয়াৰ দ্যাটস হোৱাই মই 1 মাইনাস কৰি আছো পাৰিবা এতিয়া ঠিক আছে এটা যদি ট্ৰিক না লাগে সিম্পলি এনেকে মন কৰা বাকি কিমান আছিল 1 - 1/3 - 1/5 7/15 হল এইখিনি কাৰ পাৰ্ট ওয়াইফৰ যদি এইখিনি ওয়াইফৰ পাৰ্ট হয় তেতিয়ালে মুঠ এই ওয়াইফৰ পাৰ্টটো কাৰ সমান যদি মুঠ টকা x হয় তো টোটাল কিমান হ'ব মই যা কৈছিলো টোটালটো ধৰিবা হেতু উল্টাই দিম হেতু উল্টাই দিলে 5 15 75 75000 সিম্পল যদি এই এলসিএম বিলাক মন ৰাখিব মন নাই বা ফৰ্মুলা মন ৰাখিব মন নাই এনেকে কৰিবা একদম সোনকালে 1 ৰ পৰা মাইনাস কৰি দিবা 7/15 পালা এবাৰ ভাবি নাথাকিবা এনেকে ফৰ্মুলা পাতি নাথাকিবা কি কৰিবা যেটো লেফট আউট দিয়া আছে 35000 ইনটু অল ইনভার্স কৰি দিবা হ'ব সো এবাৰ মই হেতুত যাও এইটো এপ্ৰচেছ কৰা কিমান সময়ত হয় চাও আমি এটো হৈছে হা এইবাৰ এটা না লাগে একো ভাবিব না লাগে সিম্পল ভাবা 1/3 catfish 29 guppies and rest are goldfish কিমানটা goldfish আছে ফার্স্ট ভাবা goldfish কিমান থাকি গল টোটাল যদি 1 হয় টোটাল ফিশ ট্যাঙ্কত কিমান হইলো হোল পার্টটো আমি 1 ধৰিলো তাৰ পৰা 1/3 গল ইয়াতে আৰু একদম স্পিডত কৰা এইবোৰ যদি মাইনাস কৰা বিৰাট সহজ হ'ব সৰু সৰু পাৰ্ট থাকিব নহয় ডাঙৰ ডাঙৰ ফ্ৰেকশন না থাকে 9 9 - 3 - 4 হৈছে একদম স্পিডত কৰিবা এটো বুজি পাইছা না 4/9 এবা কি কৰিম হা ডাইৰেক্ট উলাই দিবা 3-4 সেকেন্ডত শেষ হ'ব কিমান লেফট উলিয়াবৰ কাৰণে টোটালৰ পৰা টোটাল মানে আমি গম পাইছো ফ্ৰেকশনৰ ক্ষেত্ৰত টোটাল বুলি ক'লে আমি হোল পাৰ্ট মিন্স 1 ৰ পৰা মাইনাস কৰি লবা আৰু লেফট আউটৰ লগত হেতু ইনভার্স কৰি দিবা খালি এটো ইজি হ'ব আৰু ভাবি মানে বেছি নাভাবাকে স্টেপ কিটা আমি শর্টকাট কৰি লম ক্লিয়াৰ সো ফ্ৰেকশন ৰিলেটেড প্ৰশ্ন এইখিনিতে আমাৰ মোটামুটি আমি কমপ্লিট কভাৰ কৰিছো পাৰ্ট 1 আৰু পাৰ্ট 2 মিলি যিখিনি আলোচনা কৰিলো এইখিনি ভিতৰত আহিব লাগে কিন্তু তোমালোকৰ প্ৰেক্টিছৰ ওপৰত কথা এতিয়া যিমান প্ৰেক্টিছ কৰিবা সিমান আহিব ঠিক আছে সো আশা কৰো এইখিনি কিবা অলপ কামত দিব তোমালোকৰ সো নেক্সট ক্লাস আমি নতুন টপিক লৈ আহিম